ওম শ্ৰী গণেশায় নমঃ। আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু নতুনকৈ ভিডিঅ'টো চোৱাবোৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক আমি ভিডিঅ'টোলৈ আগবাঢ়ো। 2022 চনৰ আজি 2 ফেব্ৰুৱাৰী আৰু মাঘ মাহৰ 19 তাৰিখ। আজি বুধবাৰ। আজি সূৰ্য উদয় হৈছে 6:22 আৰু অস্ত হ'ব 5:20 জন্মে মকৰ ৰাশি, বৈশ্যবৰ্ণ, শূদ্ৰবৰ্ণ, ৰাক্ষসগণ, অষ্টোত্তৰী ৰাহুৰ ও বিংশোত্তৰী মংগলৰ দশা। দিবা 8:22 আৰু কুম্ভ ৰাশি, শূদ্ৰবৰ্ণ, বৈশ্যবৰ্ণ, ৰাতি 7:55 বিংশোত্তৰী মংগলৰ দশা। মৃতে দোষ নাই। দিনৰ 9:53 এক পাত দোষ। যাত্ৰা নাই, শুভকৰ্ম, দেৱ গৃহাৰম্ভ আৰু প্ৰৱেশ, ন বস্ত্ৰ পৰিধান, জলাশয় আৰম্ভ আৰু প্ৰতিষ্ঠা, দেৱতা প্ৰতিষ্ঠা। অমৃত যোগ দিনৰ 7:47 আৰু ৰাতি 6:22 মধ্যে। মহেন্দ্ৰ যোগ দিনৰ 1:42 আৰু ৰাতি 10:33 মধ্যে। আজি আপোনালোকৰ ৰাশিফলসমূহ। মেষ ৰাশি, আজিৰ দিনটো আপোনাৰ বাবে শুভ। বৃষ ৰাশি, আজি আপুনি সাৱধানে থাকিব। মিথুন ৰাশি, আজি আপোনাৰ কৰ্তৃত্ব হোৱা দেখা যাব। কৰ্কট ৰাশি, আজি আপোনাৰ অশান্তিৰ সৃষ্টি হ'ব। সিংহ ৰাশি, আজি আপুনি ব্যস্ততাত থাকিব। কন্যা ৰাশি, আজি আপোনাৰ মনত উদাৰতাই দেখা দিব। তুলা ৰাশি, আজি আপোনাৰ শত্ৰুতা বাঢ়িব। বৃশ্চিক ৰাশি, আজি আপোনাৰ ক্ষতি হ'ব। ধনু ৰাশি, আজি আপোনাৰ প্ৰীতিৰ প্ৰসাৰ হ'ব। মকৰ ৰাশি, আজি আপুনি সাৱধানে থাকিব। কুম্ভ ৰাশি, আজি আপোনাৰ প্ৰাপ্তিৰ যোগ। মীন ৰাশি, আজি আপুনি বহু কামতেই সুযোগ পাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।